নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই হৰি মন্দিৰলৈ লৈ যাব বিচাৰিছোঁ। হৰি মন্দিৰত মই আজি দিহানাম প্ৰতিযোগী চামগৈ। দিহানাম প্ৰতিযোগী আপোনালোককো দেখুৱাম। শংকৰ উৎসৱৰ আৰু ক শাখা আৰু খ শাখা দুইটা দলে আজি প্ৰতিযোগী আছে। আজি চাম, আপোনালোককো দেখুৱাম। আপোনালোকে একেৰাহে চাই গৈ থাকিব। মই নামঘৰলৈ গৈ আহোঁ। সমৰ্থনা জনাবৰ বাবে আগবাঢ়িছোঁ। তেখেতক সমৰ্থনা জনাব ভগৱান বৰা। তেখেত ৰক্তিম হাজৰিকা, এখেত সম্পাদক ধনখেৰী মহকুমা চুতীয়া ছাত্ৰ সন্থা। এই প্ৰদীপ দেৱক দীপু শইকীয়াক, তেখেত সহকাৰী সম্পাদক গোলাঘাট জিলা চুতীয়া সন্থাৰ, তেখেতক সমৰ্থন জনাবৰ বাবে আহ্বান জনাইছোঁ। প্ৰদীপ এইবাৰ আমি ধ্ৰুৱজিৎ বৰাক সমৰ্থনা জনাব বিচাৰিছোঁ এখনি গামোচাৰে। তেখেত উপসভাপতি ধনখেৰী মহকুমা চুতীয়া ছাত্ৰ সন্থা। তেখেতক তুষেশ্বৰ বৰা দেৱক সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। শেষৰগৰাকী বিষয়ববীয়া পৰশমণি চুতীয়াক এইবাৰ আমি সম্বৰ্ধনা জনাম। তেখেত সাংগঠনিক সম্পাদক গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা। আমাৰ উদযাপন সমিতিৰ সম্পাদক, আপুনি আহক, তেখেতক সমৰ্থন জনাম। এয়া চাৰিগৰাকীকে আমি পাঁচগৰাকীক আমি এক কুপন গামোচাৰে সম্বৰ্ধনা জনালোঁ। তেখেতলোকে আপোনালোকৰ ওচৰত এখানি আৰ্থিক ল'বৰ বাবে সেৱা গ্ৰহণ কৰিছে।
মই এতিয়া ঘৰ আহি পালোহি নামঘৰৰ পৰা। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।